অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে আহি গ'লে খুবেই ভাল খবৰ, কাৰণ এতিয়াৰে পৰা আপোনালোকৰ অৰুণোদয়ৰ লগত জড়িত থকা যিকোনো ধৰণৰ সমস্যা আপোনালোকৰ নিজৰ নিজৰ সমষ্টিতে সমাধান কৰিব পাৰিব। ইতিমধ্যে যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছে যে অসমৰ প্ৰত্যেকটো সমষ্টিতে একোজনকৈ অৰুণোদয় সাৰথী নিয়োগ কৰিব। ইতিমধ্যে মই আপোনালোকক স্ক্ৰীনত দেখুৱাই আছোঁ এটি অৰ্ডাৰ কপি। এইটো হ'ল যোৰহাট ডিষ্ট্ৰিক্টৰ। যোৰহাট ডিষ্ট্ৰিক্টত 4টা সমষ্টিত ইতিমধ্যেই অৰুণোদয় সাৰথী নিয়োগ কৰিছে। যোৰহাটত আছে গৌতম ভূঞা, মৰিয়নি সমষ্টিত আছে অকণ দাস, তেওক সমষ্টিত আছে বেদান্ত মাধৱ বৰা আৰু তিতাবৰ সমষ্টিত আছে প্ৰবাল বৰা। এই যিটো 4টা সমষ্টি আছে, এই 4টা সমষ্টিত ইতিমধ্যে অৰুণোদয় সাৰথী নিয়োগ কৰিছে। যোৰহাট সমষ্টিত আপোনালোকৰ ডিচি অফিচত যাব লাগিব গৌতম ভূঞা দেৱক লগ কৰিবৰ কাৰণে। তেখেত হ'ল অৰুণোদয় সাৰথী। অৰুণোদয়ৰ লগত জড়িত থকা সমস্যা তাতে সমাধান কৰিব পাৰিব। মৰিয়নি সমষ্টিত সমান্তৰালকৈ আছে অকণ দাস, CDC অফিচত আছে মৰিয়নিত, যিটো সমজিলা কাৰ্যালয় আছে তাতে যাব লাগিব। তেওক সমষ্টিত আছে বেদান্ত মাধৱ বৰা, সেইটো CDC অফিচত আছে, য'ত নেকি সমজিলা তেওক সমষ্টিত আছে। তাতে গ'লে আপোনালোকে অৰুণোদয়ৰ সমস্যা সমাধান কৰিব পাৰিব। তিতাবৰত আছে প্ৰবাল বৰা, CDC অফিচ অৰ্থাৎ সমজিলা কাৰ্যালয়। চ' এইটো খুবেই ভাল খবৰ যোৰহাটবাসীৰ কাৰণে, কাৰণ যোৰহাট জিলাত 4টা সমষ্টিত ইতিমধ্যে অৰুণোদয় সাৰথী নিয়োগ কৰিছে। আপোনালোকেও কেইদিনমান ৱেইট কৰক। অসমৰ প্ৰত্যেকটো সমষ্টিতে একোজনকৈ অৰুণোদয় সাৰথী নিয়োগ কৰিব। মাননীয় মুখ্যমন্ত্ৰীদেৱে এই কথা ইতিমধ্যে ঘোষণা কৰিছে। চ' আপোনালোকৰ যদি এতিয়াও যোগ্য হিতাধিকাৰী আছে, অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে, তেওঁলোকে এতিয়া আবেদন কৰিব পাৰিব। চ' আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ। মই আপোনালোকে চাই আছে লোকেল নিউজ। যদি ফেচবুকত চাই আছে ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ আগলৈ আপোনালোকে আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকক।